জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নে জুবিন গাৰ্গক হত্যা কৰা হৈছে? মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মই এজন সাধাৰণ নাগৰিক হিচাপে মই আপোনাৰ ওচৰত দুটামান কথা ৰাখিব বিচাৰিছোঁ আৰু অনুৰোধ কৰিছোঁ আপুনি এই কথাখিনি খুব যদি আপোনাৰ ওচৰত যাই পায় আপুনি যেন শুনে, কাৰণ আমাৰ হাতত আৰু বেলেগ অপশ্যন নাই। গতিকে সেইকাৰণে আপোনাক এই কথাখিনি ক'বলৈ বাধ্য হৈছোঁ। প্ৰথম কথা হ'ল যে আমি কোনো WWF চাই থকা নাই, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আমি কাৰো প্ৰেম কাহিনী শুনিব বিচৰা নাই, বিশেষকৈ আপোনাৰ মুখৰ পৰা। 2 নম্বৰ কথাটো হ'ল কোনো মমতাজৰ প্ৰসংগ ৰাইজে বিচৰা নাই। 3 নম্বৰ কথাটো কোনো উচ্ছেদৰ কথা। 4 নম্বৰ পইণ্টটো কোনো উচ্ছেদৰ কথা ৰাইজে বিচৰা নাই। আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী, অসমৰ অভিভাৱক, অসমৰ 3 কোটি 30 লাখ মানুহৰ আপুনি অভিভাৱক। কোনো লুৰিণজ্যোতি বা কোনো অখিল গগৈ বা XYZ কোনো অসমৰ অভিভাৱক নহয়। সেইকাৰণে অসমৰ 3 কোটি 30 লাখ মানুহে আপোনাৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আৰু আপুনি জুবিন গাৰ্গৰ ন্যায় দিব পাৰিব বুলি সকলোৰে বিশ্বাস, কাৰণ আপুনি এজন খুব প্ৰভাৱশালী মুখ্যমন্ত্ৰী আৰু আপুনি নিজেও কৈ থৈ দিছে যে মই হেনো ভাৰতৰ পাৱাৰফুল ব্যক্তি। গতিকে সেইটো কথা বাদ দিলোঁ মই। এতিয়া অসমৰ 3 কোটি 30 লাখ মানুহে আপোনাৰ পৰা জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, মাত্ৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। ইয়াত কোনো পলিটিক্স নাই, ইয়াত কোনো আদাৰৱাইজ কোনো কথাই যেন উপস্থাপন আপোনালোকে নকৰে বুলি মোৰ এটা অনুৰোধ। আপোনালোকে পলিটিক্স কৰক, পলিটিক্স কৰা মানুহে পলিটিক্স কৰিবই, সেইটো 100%। কিন্তু পলিটিক্সৰ এটা নিৰ্দিষ্ট জাগা থাকে, নিৰ্দিষ্ট ষ্টেজ থাকে, সেই ষ্টেজত আপোনালোকে গৈ পলিটিক্স কৰি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত 3 কোটি 30 লাখ মানুহে মাত্ৰ জুবিন গাৰ্গৰ ন্যায়হে বিচাৰিছে। ন্যায় বিচাৰিছে ক'ত? কোনখিনি জেগাত ন্যায় বিচাৰিছে? যে জুবিন গাৰ্গৰ, আপুনি নিজেও কৈছে যে দুবাৰ উপস্থাপন কৰিছে যে হত্যা কৰা হৈছে। জুবিন গাৰ্গক হত্যা কৰা হৈছে, আদাৰৱাইজ জুবিন গাৰ্গৰ স্বাভাৱিকভাৱে মৃত্যু হৈছে। এই কথাখিনি আপুনি ৰাইজৰ মাজত পোহৰত আনি দিব লাগে। সেইটো হ'ল আপুনি পাৰিব, আপুনি মুখ্যমন্ত্ৰী, গতিকে আপোনাক মানুহে অনুৰোধ কৰিছে। কোনো লৰিণক বা কোনো অখিলক বা XYZ কাকো অসমবাসীয়ে সেই কথাখিনি অনুৰোধ কৰা নাই বা ন্যায় কাৰো পৰা বিচৰা নাই, আপোনাৰ পৰা বিচাৰিছে। এতিয়া 3 নম্বৰ কথাটো হ'ল জুবিন গাৰ্গক হত্যা কৰা বুলি আপুনি যদিও উল্লেখ কৰিছে, আমি সেই কথাখিনিও বাদ দিছোঁ, কাৰণ মিষ্টেক আপোনাৰ হ'ব পাৰে বা আপুনি ভাবি লৈছে বা আপুনি ধৰি লৈছে, তেনেকুৱা ধৰণৰ কথা। এতিয়া কথা হ'ল জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নে জুবিন গাৰ্গক হত্যা কৰা হৈছে? সেই কথাখিনি আপোনাৰ হাতত যথেষ্ট পৰিমাণৰ আপোনাৰ ইনভেষ্টিগেশ্যন এজেঞ্চি আছে, NIA আছে, CID আছে, CBI আছে, কিবা কিবি আছে, আছে, বহুত ধৰণৰ আছে। গতিকে যিটো বস্তুত যিটোৰ দ্বাৰাই কৰিলে আপুনি ভাল ৰিজাল্ট এটা পাব, সেই বস্তুটোৱে আপুনি কৰক। সেই বস্তুটো কৰিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগটোত খুব ধুনীয়াকৈ আপুনি ইনভেষ্টিগেশ্যন কৰি তাক পোহৰত লৈ আহক। লগতে চামকানু মহন্তৰ যিটো ফেষ্টিভেল নেক্সাছ, সেই নেক্সাছখিনিও আপুনি খুব সুন্দৰভাৱে ৰাইজৰ মাজত পোহৰত আনি দিয়ক। তেতিয়া আপোনাক বা দিব অসমবাসীয়ে, আপোনাক চেলুট দিব। আপুনি 26ৰ কথাও চিন্তা কৰিব নালাগে আৰু কোনো ৰাজনীতিকৰ কথা আপুনি চিন্তা কৰিব নালাগে। মাত্ৰ এটাই বিচাৰিছে, সেইটো হ'ল জুবিন গাৰ্গৰ ন্যায়। জুবিন গাৰ্গৰ যদি স্বাভাৱিকভাৱে মৃত্যু হৈছে, তাত ৰাইজৰ ক'বলগীয়া একো নাই। আৰু জুবিন গাৰ্গক যদি কোনোবা হত্যা কৰিছে, তেনেহ'লে সেই অপৰাধীকেইজনক চিনাক্তকৰণ কৰি দিব লাগে। শাস্তি আপুনি যিয়েই দিব, আমাৰ একো কথা নাই, কিন্তু আইনমতে দিব। কিন্তু কথা হ'ল কি, সেই মানুহকেইজনক চিনি পাব লাগে, কিয় তেওঁলোকক মাৰা হৈছিল। 2 নম্বৰ কথাটো হ'ল যদি জুবিন গাৰ্গৰ স্বাভাৱিকভাৱে মৃত্যু হৈছে, তাতে এটা পইণ্ট ৰৈ গৈছে। সেই পইণ্টটো হ'ল অসমৰ 3 কোটি মানুহে সেই কথাখিনি গম পাইছে যে জুবিন গাৰ্গৰ লগত নেগলিজেঞ্চি কৰা হৈছে। জুবিন গাৰ্গৰ লগত কিয় নেগলিজেঞ্চি কৰা হ'ল? নেগলিজেঞ্চি কৰাৰ মটিভটো কি? হোৱাট ইজ দ্য ৰিজন? তেওঁক যে নেগলিজেঞ্চি কৰিছে, ইয়াৰ কাৰণ কি? সেইটো আইনে খুব ধুনীয়াকৈ জানে, আইনে জানিব। নেগলিজেঞ্চি কৰাৰ এটা কাৰণ থাকে, কি কাৰণত তেওঁক নেগলিজেঞ্চি কৰা হ'ল, সেই মটিভটো উলিয়াব লাগে। মোৰ এজন সাধাৰণ মানুহ হিচাপে আপোনাৰ ওচৰত এইখিনি একদম সৰল প্ৰাৰ্থনা, এইখিনি একদম সৰল গুহাৰি, আপুনি চকু মুখ বন্ধ কৰি দিয়ক, কমপ্লিট বন্ধ কৰি দি আপুনি 3 কোটি 30 লাখ মানুহক মাত্ৰ এই কথাখিনি পোহৰত আনি দিয়ক যে জুবিন গাৰ্গক হত্যা কৰা হৈছে নে জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছে, জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত কোন কোন ব্যক্তি আছে, আদাৰৱাইজ চামকানু মহন্তৰ ফেষ্টিভেল নেক্সাছটো উদঘাটন কৰিব লাগে।